নমস্কাৰ সকলোকে স্বাগতম জনাইছো দীক্ষিতাস ক্ৰিয়েশ্যন এণ্ড ফান ইউটিউব চেনেলটোলৈ। আজি আসলতে বহু দিনৰ মূৰত মই আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। বহুদিন মানে প্ৰায় ৩-৪ মাহ মানৰ মূৰত মই এটি ভিডিঅ' বনাইছোঁ আৰু এই ভিডিঅ'টো বনোৱাৰ একমাত্ৰ কাৰণটোৱে হৈছে এই দিনটো আমাৰ বাবে বিশেষ আছিলে। এই দিনটো আমাৰ বাবে বিশেষ আছিলে, আমাৰ বাবে মানে আমাৰ পৰিয়ালটোৰ বাবে। এই দিনটোতনো আমি কি কৰিছিলোঁ তাকে ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ আজি লৈ আহিছোঁ। আমাৰ এই বিশেষ দিনটোৰ বিশেষ মুহূৰ্তবোৰ এনেদৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ, যাতে এইবোৰ চাই পিছলৈ মন ভাল লগাব পাৰোঁ। এই বিশেষ দিনটোত আমাৰ পৰিয়ালৰ সৰহখিনি সদস্যই উপস্থিত আছিল যদিও কেইগৰাকীমান সদস্যই তেওঁলোকৰ এৰাব নোৱাৰা অসুবিধাৰ বাবে আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে। আমি আশা কৰিলোঁ পৰৱৰ্তী সময়ত যাতে তেওঁলোকক আমি কাষত পাওঁ। ইমান সময়ে ভিডিঅ'টো দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে এয়া গাড়ীৰ ভিতৰত নাচ গান চলি আছে। ইমান ফূৰ্তিনো কি কাৰণে? আহকচোন পলম নকৰি আগবাঢ়ি যাওঁ। আমি ক'ৰবালৈ গৈ আছোঁ। অকণমান পিছতে গম পাব আপোনালোকে আমি ক'লৈ গৈ আছোঁ। আপোনালোকে বেনাৰখন দেখি গমেই পালে আমি পবিতৰা বনভোজস্থলীলৈ আহিছোঁ। আজি আমি বনভোজ খাম বুলি এয়া আমি সোমাই গৈছোঁ পবিতৰা বনভোজস্থলীলৈ। ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, সঁচাকৈ ভাল লাগিছিল সেইদিনা। মানে এনেকৈ দিম। কংগ্ৰেচুলেশ্যন। Thank you. কি চাকৰি? Chief Manager. ক'ত? Kotak Mahindra Bank. এতিয়া বিয়াখন পাতিব লাগে সোনকালে। পাতিম। এইটো বছৰতে আমি বনভোজস্থলী আহি পোৱাৰ লগে লগে ঠাইখিনি চাবলৈ গাড়ীৰ পৰা নামি গ'লোঁ আৰু তেনেকুৱাতে এটি ভাল খবৰ আহিল। ভাল খবৰটো হ'ল এয়া আমাৰ মামাৰ ল'ৰা দাদা আৰু এই দাদাৰ চাকৰি হ'ল। ইমান যে ভাল খবৰ, এই ফূৰ্তিৰ মাজত আৰু এটা ফূৰ্তি যোগ হৈ গ'ল। এতিয়া নামিলোঁ চাফা অভিযানত। বনভোজ খাবলৈ লোৱা ঠাইখিনি লেতেৰা হৈ থকাৰ বাবে ভণ্টি আৰু মই এনেদৰে চাফা কৰি ল'লোঁ। আচলতে সকলো মানুহে খাই বৈ গুচি যায় আৰু কোনেও এই ক্ষেত্ৰত গুৰুত্ব নিদিয়ে। সকলোৱে যদি খোৱাৰ পিছত ঠাইখন চাফা কৰি থৈ যায় তেতিয়াহ'লে বাকী সকলৰ বাবেও অকণমান সুবিধা হয়। এই ক্ষেত্ৰত সকলোৱে অকণমান মন কাণ দিয়াটো দৰকাৰ আৰু প্ৰকৃতিক চাফা কৰি ৰখাটো একমাত্ৰ দায়িত্ব আমাৰে। আমি মানুহেই যদি এইখিনি নকৰোঁ তেতিয়াহ'লে আন কোনে কৰিব? এইখিনিতে আৰু এটা কথা কৈ থওঁ, ভিডিঅ'টো কিন্তু স্কিপ নকৰাকৈ শেষলৈ চাব। আমাৰ ভাল লগা দিনটোৰ ভাল লগা মুহূৰ্তবোৰ হয়তো আপোনালোকৰো ভাল লাগিব পাৰে। আমি বাছি লোৱা ঠাইখিনিৰ ওচৰত দমকল নাই বাবে আমি কাষতে থকা ফিল্ডখনলৈ পানী আনিবলৈ আহিলোঁ। এই ফিল্ডখনতো বহুতো মানুহে বনভোজ খাই আছিলে। তেওঁলোকো আহি পাইছে, নিজৰ নিজৰ কামত সকলোৱে ব্যস্ত হৈ আছে। যিহেতু আমি চাফা কৰি আহিলোঁ গতিকে হাতো ধুই ল'লোঁ আৰু তাৰ পৰা এক বাল্টি পানীও লৈ আহিলোঁ। এয়া হৈছে ভণ্টি মানে মামাৰ ছোৱালী। আৰু এইফালে বনাই থকা হৈছে চাহ বনাই আছে সৰু মামীয়ে। এয়া হৈছে আমাৰ মাজু মামা, এয়া জেঠাই, এয়া আমাৰ সৰু ভাইটি, তাৰ কাষতে আছে এইটো ভাগিন, তাৰপাছত এয়া হ'ল আমাৰ জেঠ পেহা, এয়া মিঠু দা। সকলো নিজৰ নিজৰ কামত ব্যস্ত, কাৰো মাত দিবলৈ সময় নাই। ইয়াত চলি আছে ব্ৰেকফাষ্টৰ আয়োজন আৰু ব্ৰেকফাষ্টত আছে কেক, কণী, লাল চাহ, ব্ৰেড, বাটাৰ ইত্যাদি। এয়া বহি আছে সৰু মামা আৰু এইফালে আহি আছে ডাঙৰ ভণ্টি। এয়া বৌ আৰু ভণ্টিয়ে জেঠ পেহাক ব্ৰেকফাষ্ট দিছে আৰু এইফালে বহি আছে আমাৰ দেউতাক নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'ত আগতে দেখিছেই। সকলো বৰ্তমান ব্ৰেকফাষ্ট কৰাত বিজি। এতিয়া আৰু কাৰো মাত দিবলৈ সময় নাই।
এতিয়া চলিব আমাৰ কমলা পাৰ্টি। এয়া আকৌ তামোলো। মামা আৰু জেঠাই য'ত থাকিব তাত তামোল নোহোৱাটো কল্পনাই কৰিব নোৱাৰি, গতিকে লাল চাহৰ পৰা তামোললৈ সকলো যোগাৰ আছে। ব্ৰেকফাষ্ট কৰা হৈ গ'ল। এতিয়া ইফালে চলিছে মাংসৰ পৰ্ব। এয়া মিঠুদা আৰু মিঠুদা লাগিছে মাংসত, লগতে সহায় কৰিবলৈ মাইনাদাও আহিছে। কোৱা হয় ল'ৰা মানুহে মাংস বনালে হেনো বেছি সোৱাদ হয়, গতিকে আজি মাংসৰ দায়িত্ব তেওঁলোকৰ হাতত। সহায় কৰি দিছে বৌ, মামী, মাহী সকলোৱে। এইফালে কমলা গুটি থকা হৈছে। এনেকৈ কমলা গুটি আপোনালোকে খায়নে কমেণ্টৰ জৰিয়তে জনাবচোন, খুবেই ভাল লাগে খাই আচলতে। আমি বিহু আৰম্ভ কৰি দিলে এতিয়া আৰু কোনো ৰখাত নাই। এয়া আৰম্ভ হৈ গ'ল আমাৰ বিহু। মাজু মামী, ডাঙৰ মামী, দেউতা, মা, ভণ্টি সকলো বিহু নচাত ব্যস্ত। পিকনিকলৈ আহি যদি এপাক বিহুৱেই নচা নহয় তেতিয়াহ'লে কিহৰনো পিকনিক নহয়নে? এইফালে আছে আমাৰ নতুন বৌ আৰু এয়া হৈছে আমাৰ দাদা, মানে জেঠাইৰ ল'ৰা। আমাৰ নতুন বৌয়ে কিন্তু খুব ধুনীয়া বিহু নাচে। এইবাৰ আমাৰ লগত বিহু নাচিবলৈ টিকলি কিকি মাইনাও আহি গ'ল। তাইও ৰ'ব নোৱাৰিলে আচলতে বিহু নাচ দেখি। এইফালে আছে মাইনাদা, ভাইটি আৰু ভণ্টি। তিনিওটাৰে কি জোচ দেখিছেনে? মাইনাদাই কেইদিনমান আগতে বাইকৰ পৰা পৰি ভৰি এখনত বৰ বেয়াকৈ দুখ পালে। ভাইটি আৰু ভণ্টিৰ কথা পেলাব নোৱাৰি সিহঁতৰ লগত এপাক তেওঁ নাচি দিলে। আৰু এই গোটেই পিকনিকটো এৰেঞ্জ কৰাত তেওঁৱে মেইন ভূমিকা গ্ৰহণ কৰিছে। এয়া আমাৰ বৌ, ইয়াক আপোনালোকে চিনি পায়েই নিশ্চয়, ভিডিঅ'ত দেখিয়ে থাকে। ইয়াত ৰেম্প ৱাক চলি আছে। আচলতে পিকনিকলৈ আহি ৰেম্প ৱাক, নাচ, গান সকলো কৰা হৈছে। এফালৰ পৰা আপোনালোকে সকলো উপভোগ কৰিবলৈ পাব। কেমেৰা ধৰি আছিল ডাঙৰ ভণ্টীয়ে, বেচেৰীয়ে কেমেৰা ধৰি থকাৰ বাবে ৰেম্প ৱাক কৰিব নাপালে। এয়া মাজু ভণ্টী। এইফালে ভাইটিয়ে অকণমান ডিষ্টাৰ্ব দি আছে, কিন্তু তেওঁলোকে জোচ এৰা নাই। আমি আমাৰ ভাগৰ কামখিনি শেষ কৰি অকণমান পবিতৰাখন চাওঁ বুলি ওলালোঁ। আমাৰ আগত আচলতে মা, মাহী, মামী, বৌ এওঁলোক গৈছিলে, গতিকে এওঁলোক অহাৰ পিছত আমি যাবলৈ আৰম্ভ কৰিলোঁ। বনভোজস্থলীৰ ভিতৰত বিভিন্ন ধৰণৰ দোকান দেখিবলৈ পালোঁ। একেবাৰে খাৰুমুনিৰ পৰা আৰম্ভ কৰি খোৱা বস্তুলৈকে একো বস্তুৰে অভাৱ নাই। এইটো কি ধৰিব পাৰিছে নিশ্চয়? দেখিছেনে কিমান ডাঙৰ মৌবাহ, তাকো ঘৰৰ ভিতৰত। এতিয়া ইয়াত চলিব আমাৰ ফটো ছেশ্যন। এই জেগাখিনিত উঠা ফটোখিনি খুবেই ধুনীয়া হৈছে। আচলতে ঠাইখিনি বিৰাটেই ধুনীয়া। এয়া ভণ্টিহঁত দৌৰি দৌৰি আহিছে ফটো উঠিবলৈ। পানীখিনি দেখিছেনে কি ধুনীয়া সেউজীয়া। আচলতে পৰিৱেশটো খুব ভাল লাগিছিল মোৰ। আপোনালোকে পবিতৰা আহিছেনে?
কমেণ্টৰ জৰিয়তে জনাবচোন। আৰু যদি এতিয়াও কোনো অহা নাই তেন্তে আহিলে এই ঠাইখিনিত এবাৰ ফটো উঠিব। ফটোখিনি খুব ধুনীয়া হয়। আৰু সেইখন হৈছে হেঙিং ব্ৰিজ। আমি অকণমান পিছতে তালৈ যাম। এয়া আহি পালোঁ আমি হেঙিং ব্ৰিজ। ব্ৰিজখনত উঠোঁতে অকণমান ভয় লাগিছিল, যিহেতু দলংখন ওলমা হয় গতিকে লৰি থাকে। প্ৰথম অৱস্থাত ভয় লাগিছিল যদিও পিছলৈ কিন্তু সহজ হৈ গৈছিল। ইয়াৰ পৰা ভিউটো চাওকচোন কিমান ধুনীয়া লাগিছে। ইয়াতো আমাৰ ফটো ছেশ্যন ষ্টাৰ্ট হৈ গ'ল। চবেই যেনেকৈ পাৰিছে তেনেকেই ফটো উঠাত ব্যস্ত হৈ আছে। ইয়াত চাবলৈ বহুত কিবা কিবিয়ে আছিল, কিন্তু সময়ৰ অভাৱৰ বাবে আমাৰ বৰ বিশেষ একো চোৱা নহ'ল। যিহেতু দিন ছুটি গতিকে প্ৰায় বেলি বহিছিলেই, ভাত খাবলৈও আছিলে, গতিকে আমি ঘূৰি আহিলোঁ। ইফালে খোৱা বোৱা ষ্টাৰ্ট হৈ গ'ল। যিহেতু দেউতাহঁত তলত বহিব নোৱাৰে সেইকাৰণে তেওঁলোকৰ বাবে টেবুল লৈ অহা হৈছিল আৰু তেওঁলোকক ওপৰতে বহিবলৈ দিয়া হৈছে। Girip girip kori nasi thakana soni amar jibon loi sai oh icon amar jibon loi sai hate meli hasoti bolo aido kalai no ha mori thola oh icon kalai no ha mori thola Girip girip kori nasi thakana soni kunau na nase soni nasi thakana soni amar jibon loi sai oh icon amar jibon loi joro se তোমাকে আমার মনে পড়েছে তোমাকে আমার মনে পড়েছে দিও না গো কোনো কিছু দিও না আমায় সব কিছু পাওয়া হবে পেলে গো তোমায় দিও না গো কোনো কিছু দিও না আমায় সব কিছু পাওয়া ডান্স হ'ল, ৰেম্প ৱাকো হ'ল আৰু এইবাৰ আহিছোঁ গানৰ মাজলৈ। दो दिलों से मत पूछो टुकड़ा एक चांद का टुकड़ा रहता है हो
जिसकी बेबी है दुखी है और तेरे अंगन में और तेरे अंगन में जिसकी बीबी लंबी उसका भी बड़ा काम है जिसकी बीबी लंबी उसका भी बड़ा काम है लाडो का क्या काम है चाइना में तेरा क्या काम है अरे जिसकी सुरंगली 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 का मालूगे नेवा सुरंगली का मालूगे नेवा तमिल कौन मत अरेबिक गाओ अरेबिक तमल्ली माक वाला हुआ ताकई तंग उल्दी आवाज तमल्ली माक तमल्ली वाक মরত ধুনিয়া ককাটি ওই ফেজনি সুয়ালি ওই ফেজনি সুয়ালি ওই ফেজনি এ মাতে তু এ খুনে বুলি ককাইতি মিসি কি হাবি মারি তিনি আলিতে লগে পাই তিনি আলিতে লগে পাই তু মায়ে আচলতে গান নাগায় তথাপিও আমাক গান গোৱা দেখি মা ৰ'ব নোৱাৰিলে আৰু সেইকাৰণে মায়েও এটা বেংগলী গীত গুণগুণাই দিলে আপোনালোকে হয়তো ভাবিব পাৰে তালমান নোহোৱাকৈ গাইছে আচলতে মনৰ উল্লাসত সকলোৱে গাইছে কোনো ছিংগাৰ নহয় গান ভাল जो तेरी देखी शराबी ये दिल हो गया आज नशे में सारा जहां है আচলতে গানৰ লিৰিক্সবোৰ কাৰো মনত নাই সেইকাৰণে মোবাইল চাই চাই গাব লগা হৈছে লগতে যাৰ যি মনলৈ আহিছে তাকে গাইছে কোনোবাই তামিল কোনোবাই আৰবী কোনোবাই বেংগলী কোনোবাই হিন্দী কোনোবাই অসমীয়া যাৰ যি মনলৈ আহিছে তাকে গোৱা হৈছে কিমান ভাল লাগিছে নহয়নে আচলতে এনেকুৱা এটা পৰিৱেশ পাই সকলোৰে বহুত ভাল লাগিছে আৰু সেইকাৰণে ময়ো মোৰ মোবাইলত এনেদৰে আবদ্ধ কৰি ৰাখিলোঁ আৰু এই গোটেইখিনি একমাত্ৰ সফল হ'ল এয়া ভণ্টি মিথুদা আৰু ডাঙৰ ভণ্টিৰ কাৰণে তেওঁলোক তিনিজনে আগভাগ নোলোৱা হ'লে হয়তো আমি এই সুখখিনি উপভোগ কৰিব নাপালোহেঁতেন সেইকাৰণে এই চেগতে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ किसी बात का साथ भोलेनाथ का सर पे मेरे বৰ্ষৰ 31 ডিচেম্বৰৰ দিনটো আমাৰ সকলোৰে বাবে স্মৃতিৰ জুলুঙাত সদায় সজীৱ হৈ থাকিব খাই বৈ নাচি বাগি হৈ গ'ল আমি ঠাইখিনিও চাফা কৰিলোঁ আৰু এতিয়া আমাৰ যাবলৈ হ'ল আমাৰ গাড়ীও আহি ৰেডি সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনালোঁ এয়া আমাৰ উভতনি যাত্ৰা 2022 বৰ্ষটো সকলোৰে বাবে শুভ হওক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক আটাইলৈ বহুত বহুত ধন্যবাদ পুনৰ
পুনৰবাৰ সকলোলৈ হেপী নিউ ইয়েৰ। ভালে থাকক, সুস্থ হৈ থাকক। मेरे पीठ किया तो सारा मेरे तेरे मुंह पे मारा मुक्का